A vitamin is an essential organic compound in our body which can't be synthesized in our body but we can acquire through our diet. অর্থাৎ ভিটামিন হৈছে এক প্ৰকাৰৰ আমাৰ খুব এসেনশিয়াল কম্পাউন্ড, অর্গানিক কম্পাউন্ড যি আমাৰ বডিয়ে নিজে প্ৰডিউস নকৰে, সিনথেসাইজ নকৰে, কিন্তু আমি নিজৰ ডায়েটৰ থ্ৰুদি তাক ভিতৰলৈ গ্ৰহণ কৰিব পাৰোঁ। যিহেতুকে অলৰেডি আপোনালোকে আমাৰ প্ৰপাৰ ফেচিয়েল স্কিন কেয়াৰ ৰুটিনৰ ভিডিঅ'ৰ বিষয়ে চাইছে, যদি আপোনালোকে চোৱা নাই লিংক ইন ডেসক্ৰিপচন। সেই ভিডিঅ'ত আমি কথা কৈছিলোঁ ভিটামিন চিৰ বিষয়ে। ভিটামিন চিৰ বিষয়ে যেহেতু কথাটো কৈছিলোঁ, গতিকে আজি ভিডিঅ'টো আমি আলোচনা কৰিম ভিটামিন চি এ আপোনাৰ স্কিন ডেভেলপমেণ্টত কেনেদৰে হেল্প কৰে আৰু আপোনাৰ স্কিন যাতে ভাল হয় তেনেদৰে কেনেকৈ সহায় কৰে। ভিটামিন চি হে অন্যতম এটা অৰ্গেনিক কম্পাউণ্ড যিটোক আপোনাৰ বডিয়ে প্ৰডিউচ নকৰে, সেইবাবে আমি এক্সটাৰ্নেলি ইয়াক আমাৰ ড্ৰাইডৰ থ্ৰুৱেদি গ্ৰহণ কৰিবলগীয়া হয়। ভিটামিন চি সাধাৰণতে নেমু টেঙা, কমলা, আঙুৰ, তৰমুজ, কিৱি ইত্যাদি কৰি এইবিলাক এনেকুৱা ধৰণৰ ফল মূলত পোৱা যায়। ভিটামিন চি আপোনাৰ এনেকুৱা এটা ডাঙৰ নিউট্ৰিয়েণ্ট যিটোৱে আপোনাৰ এটা ডাঙৰ এণ্টিঅক্সিডেণ্ট হিচাপে আপোনাৰ বডিত কাম কৰে আৰু আপোনাৰ ইমিউন চিষ্টেমটো বুষ্ট কৰি বিভিন্ন ধৰণৰ প্ৰব্লেমছ, বেমাৰ আজাৰৰ পৰা আপোনাক ৰক্ষা কৰে। যেনে ধৰণৰ হৈ গ'ল আপোনাৰ হেয়াৰ ফল, স্কিন ড্ৰাইনেছ হৈ গ'ল, ডায়েবেটিছ হৈ গ'ল, ব্লাড প্ৰেছাৰ হৈ গ'ল, বিভিন্ন ধৰণৰ হাৰ্টৰ প্ৰব্লেমৰ ধৰি কিডনিৰ প্ৰব্লেমৰ হেল্প কৰাৰ পৰ্যন্ত সহায় কৰে। যিহেতুকে আজি আমি ভিটামিন চি এ আপোনাৰ স্কিনত কেনেদৰে সাইন্টিফিকেলি প্ৰভাৱ পেলায় সেইটো বিষয়ে আলোচনা কৰিবলৈ যাওঁতে প্ৰথম আহি পৰিব কলাজেনৰ বিষয়ে। কলাজেন এক প্ৰকাৰৰ আপোনাৰ এখন স্কিনৰ স্কাৰ্ফ, যি নেকি আপোনাৰ স্কিন চেলছবিলাকক ধৰি ৰাখি আপোনাৰ স্কিন চেলছবিলাকৰ এটা ষ্ট্ৰাকচাৰ গঠন কৰে। আমাৰ বিভিন্ন সময়ত আমি বিভিন্ন ধৰণৰ বেমাৰ আজাৰ স্কিনৰ দেখা দিয়ে, বিশেষকৈ যেতিয়া আমি কেতিয়াবা দেখোঁ আমাৰ স্কিনৰ অলপ গেপ হৈ যোৱা বা স্কিনৰ যিবিলাক প'ৰ্ছ থাকে, আমাৰ প'ৰ্ছবিলাকৰ সংচিত্ৰবিলাকৰ আমাৰ মাত্ৰাটো বাঢ়ি যোৱা বা ডাঙৰ হৈ যোৱা, সেইটো একমাত্ৰ হৈছে আপোনাৰ কলাজেনৰ অভাৱৰ বাবে। কলাজেনৰ অভাৱ কিয় হয়? আমাৰ ভিটামিন চিৰ যেতিয়া আমাৰ কনজিউমৰ পৰিমাণ বডিত কমি যায়। সো বেনিফিটছ নাম্বাৰ ওৱান হৈছে ভিটামিন চি এ আপোনাৰ বডিৰ কলাজেনৰ পৰিমাণ বৃদ্ধি কৰে। কলাজেনৰ পৰিমাণ বৃদ্ধি হ'লে প্ৰব্লেমছবোৰ যেনেকৈ প'ৰ্ছৰ প্ৰব্লেম হৈ গ'ল, ইৰেগুলাৰ স্কিনৰ ষ্ট্ৰাকচাৰ প্ৰব্লেম হৈ গ'ল, এই প্ৰব্লেমবিলাকৰ পৰা ভিটামিন চি এ আপোনাক দূৰত ৰাখে আৰু আপোনাৰ স্কিনো হৈ পৰে স্মুথ। ভিটামিন ই আৰু গ্লুটাথিয়ন হৈছে আপোনাৰ বডিৰ দুটা খুব ডাঙৰ মেচিভ ৰোল লোৱা কম্পাউণ্ড। গ্লুটাথিয়ন হৈছে এটা আপোনাৰ বডিৰ এণ্টিঅক্সিডেণ্ট যি নেকি আপোনাৰ চেলছত থাকে। ভিটামিন ইৰ কাম হৈছে আপোনাৰ জানে কামবিলাক কৰি আছোঁ পিছত। গ্লুটাথিয়নৰ কাম হৈছে আপোনাৰ বডিৰ ফ্ৰী ৰেডিকেলছবিলাকক নিউট্ৰেলাইজ কৰা। সি আমাৰ বডি যিমানবিলাক ফ্ৰী ৰেডিকেলছ থাকে, হাৰ্মফুল ফ্ৰী ৰেডিকেলছবিলাক, সেইবিলাকক নিউট্ৰেলাইজ কৰে আৰু আপোনাৰ বডিৰ স্কিনবিলাকত যাতে কোনো ধৰণৰ হাৰ্মফুল নহয় তাৰ বাবে সি মেচিভ ৰোল কৰে। তাৰপিছত আপোনাৰ কাম হৈছে গ্লুটাথিয়নৰ আপোনাৰ বডি ইমিউন চিষ্টেমক বুষ্ট কৰা। আপোনাৰ ইমিউন চিষ্টেম বুষ্ট কৰি পেলাই আপোনাৰ বিভিন্ন ধৰণৰ অকল স্কিনৰে নহয়, হাৰ্টৰ হ'ব পাৰে, ডায়েবেটিছো হ'ব পাৰে, ব্লাড প্ৰেছাৰ হ'ব পাৰে, এই প্ৰব্লেমবিলাকৰ পৰা আপোনাৰ দূৰত ৰাখি পেলাই আপোনাক এটা সুস্থ সবল মানুহ কৰি ৰখাত। গ্লুটাথিয়নে যেনেকৈ আমাৰ বডিৰ ইমিউন চিষ্টেমটো বুষ্ট কৰি পেলাই আমাৰ বিভিন্ন ধৰণৰ প্ৰব্লেমত সহায় কৰে, তাৰ লগতে আহি পৰে মেলানিনৰ কথা। মেলানিন হৈছে এটা ব্ৰড টিম যি নেকি আমাৰ বডিত কেমিকেল ৰিয়েকশ্যনৰ ফলত সৃষ্টি হয় আৰু এই সৃষ্টি হোৱাত বিশেষকৈ হেল্প কৰে আমাৰ সূৰ্যৰ ৰশ্মিয়ে। আৰু ছেকেণ্ড আহিলে থাইৰচিনেছ নামৰ এবিধ হৰমনে, যাৰ বাবে আমাৰ বেলেগ বেলেগ স্কিনৰ টোনবিলাক যে হয় বগা, হালধীয়া, নীলা নহয় আৰু চব মাজে মাজে হয় আৰু অকণমান লাইট ডাৰ্ক যিবিলাক হয় সেইবিলাক অকল মেলানিনৰ বৃদ্ধি বা মেলানিনৰ কমৰ বাবে দেখা পোৱা যায়। বেনিফিটছ নাম্বাৰ 2, ভিটামিন চি এ ভিটামিন ই আৰু গ্লুটাথিয়নৰ প্ৰডাকশ্যনৰ পৰিমাণটো খুব বেছি পৰিমাণে আমাৰ দেহত বঢ়াই দিয়ে, যাৰ ফলত আমাৰ মেলানিনৰ প্ৰডাকশ্যনত আমাৰ কি কৰে গ্লুটাথিয়নে কভাৰ কৰি লয়। আৰু যিটো থাইৰচাইন নামৰ এটা এনজাইমে যেনেকৈ মেলানিনক হেল্প কৰিছিল আমাৰ বেলেগ বেলেগ স্কিন টোন হোৱাত, সেই এনজাইমটো প্ৰডাকশ্যনক বহুত পৰিমাণে কম কৰি দিয়ে, যাৰ ফলত আমাৰ স্কিনটো ব্ৰাইট আৰু পিগমেণ্টেশ্যন আৰু ডাৰ্ক স্পটৰ লেখীয়া প্ৰব্লেমৰ পৰা আমাৰ দূৰত ৰাখি পেলাই স্কিনটো একদম ক্লিয়াৰ ফ্ৰেছ কৰি তোলে। আমাৰ চাৰিওফালে পলিউশ্যনবিলাক ইমান বেছি পৰিমাণে বাঢ়ি গৈছে যে ছানবাৰ্ণ, ডাৰ্ক স্পট, আনইভেন স্কিন টোন বুলি ক'লে আপোনাৰ যিবিলাক স্কিন টোন হৈ গৈছে আপোনাৰ কোনোবা ডোখৰত খুব বেছি পৰিমাণে ডাৰ্ক হৈ পৰে আৰু কোনোবা ধৰণৰ আপোনাৰ স্কিন টোনটো খুব বেছি পৰিমাণে ব্ৰাইট হৈ পৰে, সেইটো কয় আনইভেন স্কিন টোন। এই প্ৰব্লেমবোৰ আমাৰ মাজত খুব কমন হৈ পৰিছে। ভিটামিন চি আৰু এটা খুব ডাঙৰ বেনিফিট নাম্বাৰ 3, সেইটো হৈছে আপোনাৰ ভিটামিন চি আপোনাৰ স্কিনৰ চেলছবিলাকৰ ৰিনিউৱেলত বহুত বেছি সহায় কৰে। ৰিনিউৱেল মানে হৈছে আপোনাৰ যিখিনি স্কিনৰ চেলছ হয় সেই চেলছখিনি খুব সোনকালে সিহঁতে নতুন চেলছৰ প্ৰডাকশ্যনত সহায় কৰে, যাৰ ফলত এই যিবিলাক আমাৰ ডাৰ্ক স্পট হৈ গ'ল বা পিগমেণ্টেশ্যনে হৈ গ'ল বা ছানবাৰ্ণ হৈ গ'ল বা আনইভেন স্কিন টোনক
হেতে ইভেন কৰি পেলাই আপোনাক এটা খুব সফট আৰু খুব এটা হাইজেনিক স্কিন দিয়াত খুব বেছি মানে সহায় কৰে বেনিফিট নাম্বাৰ 4 বেনিফিট নাম্বাৰ 4 হৈছে ভিটামিন সি আপোনাৰ এটা বডিৰ নেচাৰেল হিলিং এজেন্ট নেচাৰেল এজেন্ট বুলি ক'লে আপোনাৰ যেনেকৈ আপুনি যদি এজন টিনেজাৰ তেতিয়া হলে আপোনাৰ পিম্পলছৰ সমস্যা বা যদি আপোনাৰ স্কিনৰ বিভিন্ন সমস্যা যেনেকৈ ৰাছেছ হৈ গল পিম্পলছ হৈ গল এনি কাইন্ড অফ ফুন্সি হৈ গল বা আপুনি যদি এক্সটাৰ্নালি আপোনাৰ যদি কোনোবা জায়গাত ঘা লাগে বা কাটি যায় যেদিবিলাক উন্স হয় সেই উন্স বিলাকৰ খুব বেছি হলে সোনকালে ঠিক হ'বলৈ ভিটামিন সি এ হেল্প কৰে সেই উন্স বিলাক ভিটামিন সি এ নিজে এটা নেচাৰেল হিলিং এজেন্ট হিচাপে হিল কৰে মানে সেই উন্স বিলাক সোনকালে যাতে ঠিক হৈ যায় তাৰ বাবে হেতে প্ৰসেস থাবাই ব্ৰাহাতে প্ৰসেস কৰে সেইভাবে কোৱা হয় যে ভিটামিন সি এটা আপোনাৰ নেচাৰেল হিলিং agent the most ever needy beneficial number 5 hetu hoise vitamin c hoise eta natural anti aging agent jineke apunak hoday anulka poli khage banai rakhibo jodi apuni yak properly use kore apuni jodi nijor diet or hoday apuni vitamin c poriman to apuni jodi pohai niye tetia hole apuni kitiao bura sage নহব যেহেতু আমি জানো যে ভিটামিন সি এ মাত্ৰ অকল আপোনাৰ স্কিন ৰিনিউৱেল বা আপোনাৰ গ্লুটাথিয়নৰ পৰিমাণ বঢ়াই তোলা বা ভিটামিন ইৰ আপোনাৰ প্ৰসেসটো খুব বেছি মানে বৃদ্ধি কৰি দিয়ালে নহয় আমাৰ ৰেসপিৰেটৰি সিস্টেমকে ধৰি আমাৰ ডাইজেষ্টিভ সিস্টেম পৰ্যন্ত হেতে ইন্টাৰনালি হেল্প কৰে আৰু আমি এটা কথা জানো যে হোৱাট উই ইট ইট কামস আউট মানে আপুনি যি খাব আপোনাৰ বাহিৰত হেতু প্ৰকাশ কৰিব হেবাবে আপোনাৰ সৌন্দৰ্যতা কেতিয়াও কমি নাযায় So point number 5 to লক্ষ্য ৰাখিবলে আজিৰ পৰা আপুনি ভিটামিন সি আপোনাৰ ডায়েটত শামিল কৰি লওক মাৰ্কেটত বহুত বেছি মানে ভিটামিন সি এক্সটাৰ্নালি ইউজ কৰা বা ইন্টাৰনালি ইউজ কৰা বহুত প্ৰডাক্ট এভেইলেবল হৈ আছে কিন্তু এটা কথা মন ৰাখিব সকলোবোৰ প্ৰডাক্ট ইউজ নকৰিব বিশেষকৈ যিবিলাক নেচাৰেল প্ৰডাক্ট হয় আৰু যিবিলাক প্ৰডাক্ট বিশেষকৈ সালফেট আৰু পেৰাবেনছ ফ্ৰী হয় তেনেকুৱা ধৰণৰ প্ৰডাক্টবিলাক ইউজ কৰিবলৈ যত্ন কৰক আৰু তেতিয়া আপুনি এটা ভাল প্ৰপৰ্চনৰ আপুনি ভিটামিন সি পাবলৈ সক্ষম হ'ব নমস্কাৰ যদি আজি আমাৰ ভিডিওটো ভাল লাগিল তেতিয়া হলে লাইক কৰিবলৈ নাপাহৰিব আৰু যদি সঁচাকৈ ভাল লাগিল তেতিয়া হলে কমেন্ট কৰি পেলাই আমি নেক্সট ভিডিও কি টপিকৰ ওপৰত বনাম প্লিজ আমাক ৰেফাৰ কৰিব আৰু যদি সঁচাকৈ ভাল লাগে তেতিয়া হলে সাবস্ক্ৰাইব কৰি পেলাই বাকি বিলাক যাতে সকলোৱে পাই যায় শেয়াৰো কৰি দিব আৰু till let's say thank you so much for watching this video from Nikhil and my team thank you so much see you soon